আৰু বিটিআৰত উন্নয়নৰ ফুফুলা স্বৰূপ এখন দলঙৰ বাবে হাহাকাৰ ওদালগুৰিৰ টংলা হাহিনী গাঁৱৰ ৰাইজৰ দীৰ্ঘদিনে ভোগ কৰি আহিছে জমৰ যাতনা কাণহাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ দলঙৰ অভাৱত কান্ধত কঢ়িয়াব লাগে ৰোগীক ৩ বছৰ পূৰ্বে দলংখন বানে নিছিল উটুৱাই কিন্তু আজিলৈকে সেই দলংখন নিৰ্মাণ হৈ নুঠিল উপায়হীন জনতাই গাঁঠিৰ ধন খৰচ কৰি বাঁহ বেতেৰে নিজেই মেৰামতি কৰি আহিছে সেই ভগ্ন দলংখন দৃশ্য দেখুৱাইছো এয়া বিটিআৰত উন্নয়নৰ এই ফুফুলা স্বৰূপটো এতিয়া শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এখন দলঙৰ বাবে হাহাকাৰ এতিয়া ওদালগুৰিৰ টংলা হাহিনী গাঁৱৰ ৰাইজৰ মাজত দীৰ্ঘদিনেই জমৰ যাতনা ভোগ কৰি আহিছিল এইসকল স্থায়ী বাসিন্দাই ইফালে কাণহাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ দলঙৰ অভাৱত কান্ধত কঢ়িয়াব লাগে ৰোগীক আৰু ৩ বছৰ পূৰ্বে দলংখন বানে উটুৱাই নিছিল কিন্তু আজিলৈ নিৰ্মাণ হৈ নুঠিল এই ভগ্নপ্ৰায় দলংখন উপায়হীন জনতাই গাঁঠিৰ ধন খৰচ কৰি বাঁহ বেতেৰে নিজেই মেৰামতি কৰি আহিছে ভগ্ন দলংখন এক প্ৰতিবেদন আছে আগবঢ়াইছো ছুইজাৰলেণ্ড গঢ়াৰ সপোন দেখা বিটিআৰৰ উন্নয়নৰ ফুফুলা স্বৰূপ আজি মই দেখুৱাম পুনতে সহযোগী কেমেৰা পাৰ্চনক কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম এয়া আপোনালোকে দেখিব পাৰিছে এখন ভঙা দলঙৰ এনে দৃশ্যাংশ এয়া হৈছে ওদালগুৰি জিলাৰ ৬৪ নং পানাৰী বিধানসভা সমষ্টি খুদ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিজা সমষ্টিৰ এটা অংশ টংলা হাহিনী গাঁৱত অৱস্থিত এখন দলং আজিৰ পৰা ৩ বছৰ পূৰ্বে আচলতে এই দলংখন ভাঙি চিঙি গৈছিলে বানে উটুৱাই লৈ গৈছিল কিন্তু ৰাইজে বাৰম্বাৰ আবেদন কাকতি মিনতি কৰাৰ পিছতো আজিকোপতি হৈ নুঠিল এইখন দলং যিহেতু উন্নয়নৰ ঢাক ঢোল বুজোৱা চৰকাৰখনে বিটিচিক মডেল বিটিচিক এখন উন্নত ৰাষ্ট্ৰৰ দৰে বিটিচিক গঢ়াৰ যি সপোন দেখিছিলে সেই সপোন এতিয়া বাস্তৱত ৰূপায়িত হৈছে নে আপোনালোকে এই ছবি দেখিয়ে অনুমান কৰিব পাৰিছে মই পুনৰবাৰ জনাইছোঁ এয়া ওদালগুৰি জিলাৰ ৬৪ নং পানাৰী বিধানসভা সমষ্টি লগতে বিটিচি খালেংদুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এটা এলেকা স্থান হৈছে টংলা হাহিনী গাঁও টংলা হাহিনী গাঁৱৰ এয়া সামগ্ৰিক পৰিৱেশ মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে যদি সম্ভৱ হয় মই পুনৰবাৰ দলংখনৰ দৃশ্যাংশ মই দেখুৱাবলৈ অনুৰোধ জনাম যদি সম্ভৱ হয় আপোনালোকে দেখিব পাৰিছে এনেদৰে এখন ভঙা দলং আজিৰ পৰা প্ৰায় ৩ বছৰ পূৰ্বে আচলতে বানপানী আহিছিলে সেই বানে উটুৱাই লৈ গৈছিলে এই দলংখন তাৰ পিছতো আজিকলৈ হৈ নুঠিল এই দলংখন ৰাইজে আচলতে বহু আবেদন নিবেদন কৰিছিল স্থানীয় যি বিধায়ক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বা পাৰিষদ দিলীপ বড়োক বিভিন্ন সময়ত আবেদন নিবেদন কৰিছিল যদিও আচলতে এই দলংখন আজিকোপতি হৈ নুঠিল যাৰ ফলত এতিয়া ৰাইজে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু মই পোনে পোনে এই অঞ্চলৰ যুৱকসকলৰ সৈতে বা স্থানীয় লোকৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে কেনেকুৱা ধৰণৰ সমস্যাত মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ধৰণৰ সমস্যাত ভুগিছে এতিয়া সমস্যা বুলি ক'লে দলংখনক লৈ বহুত একদম বেয়া লগা এটা অৱস্থা আমাৰ সাধাৰণ ৰাইজে খুব তেওঁলোকে শোচনীয় অৱস্থাত আছে আৰু যিহেতু আজি 4 বছৰ 5 বছৰ হৈ গ'ল দলংখন এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থাত আছে আৰু সাধাৰণ আমাৰ ৰাইজে খুব এটা স্কুলৰ সময়ত বা এটা মানুহ আমাৰ পেচেণ্ট এটা লৈ যাবৰ কাৰণে বা এনেকুৱা ক্ষেত্ৰত যদি চাবলৈ যাওঁ বহু ক্ষেত্ৰতেই তেওঁলোকে বহুত কষ্টৰ সন্মুখীন হৈ আছে আৰু তেওঁলোকে সাধাৰণ ৰাইজে বহুতবাৰেই আমাৰ জনপ্ৰতিনিধিসকলক তেওঁলোকে এপ্লিকেশ্যন কৰিছে তেওঁলোকক জনাইছে তথাপিও তেওঁলোকে কাণসাৰ দিয়া নাই আৰু এইটো কথা ক'ব লাগিব যে সাধাৰণ ৰাইজে আজি বিচাৰিছে তেওঁলোকক যে আজি দলংখন তেওঁলোকক মেৰামতি কৰি দিব লাগে পুনৰ দলংখন ইয়াত স্থাপন কৰিব লাগে এইখিনি সাধাৰণ ৰাইজে বিচাৰিছে চ' মই এইটো আশা কৰিছোঁ যিহেতু কেৱল আমাৰ যিবিলাক জনপ্ৰতিনিধি ভোটৰ লালসাত সাধাৰণ তথা স্থানীয় অঞ্চলত এইখিনি তেওঁলোকে তেওঁলোকৰ প্ৰচাৰ তথা তেওঁলোকৰ কামবোৰ চলাই থাকিলে নহ'ব সাধাৰণ ৰাইজৰ কামবোৰ তেওঁলোকৰ দায়িত্ব যিহেতু তেওঁলোকে জনপ্ৰতিনিধি সমস্যাবিলাক সমাধানো কৰিব সমস্যাবিলাক এই ৰাস্তাটো ক'ৰ পৰা ক'লৈ যায় এইটো আমাৰ হাহিনী গাঁৱৰ পৰা ইফালে ৰতনপুৰ হৈ পানেৰীলৈকে যাব পাৰে আৰু এইখিনি যিহেতু সহস্ৰ শিক্ষাৰ্থী আছে আৰু শিক্ষাৰ্থীসকল বাৰিষা বুলি নহয় আজি যি খৰালি কালতো বহুত মানে ৰাস্তাটোৰ বাবে জৰাজীৰ্ণ অৱস্থাৰ কাৰণে তেওঁলোকে এটা দুখ লগা এটা সময় পাৰ কৰিবলগীয়া হৈছে যিহেতু কেইবা বছৰ ধৰি দলংখন ভাঙি আছে এতিয়া আপোনালোকে বাঁহৰ দলং নিৰ্মাণ কৰি হয়তো অহা যোৱা কৰি আছে বাঁহৰ দলংখন কোনোবাই দিছে নে আপোনালোকে বনাই লৈছে বাঁহৰ দলংখন চাব গ'লে সাধাৰণ ৰাইজে ঘৰৰ পৰা যি বাঁহ বেত আছে সামগ্ৰী আছে তেওঁলোক ঘৰৰ পৰা আনি নিৰ্মাণ কৰিছে আৰু আপোনালোকে দেখিবলৈ পাইছে এতিয়া যেনেকৈ আমাৰ ৰাইজে বাঁহবিলাক আনিছে পুনৰ নিৰ্মাণ কৰিবৰ বাবে আপোনালোকে নিশ্চয় আজি দেখিবলৈ পাইছে যিহেতু সম্ভৱতঃ ইয়াত এখন 4চকীয়া বাহন আহিব নোৱাৰে যেতিয়া আপোনালোকৰ যি অসুবিধা হয় জৰুৰীকালীন ব্যৱস্থা বা আপোনালোকৰ যেতিয়া অসুখীয়া হয় বা ৰোগীক নিবলৈ
কেতিয়াবা এম্বুলেন্স আহিবলগীয়া হয় যিহেতু যাব নোৱাৰে তেনে সময়ত আপোনালোকে কেনেকুৱা ধৰণৰ পদক্ষেপ বা ব্যৱস্থা লয় সাধাৰণতে তেনেকুৱা অৱস্থাত খুব এটা বেয়া লগা আমাৰ স্থানীয় ৰাইজৰ তেওঁলোকে বহুত দূৰৰ পৰা পেচেণ্টজনক হাততে বা ঠেলাতে হওক এনেকুৱা আনিবলগীয়া হয় দাঙি তুলি লৈ আনি কিনে যিখিনিৰ পৰা আমাৰ দলংখন কিবা হৈছে তাৰ পৰা পাৰ কৰাই দিবলগীয়া হয় আৰু এনেকুৱা নকৰিলেও বহুত এটা জৰুৰীকালীন অৱস্থাত পেচেণ্টে ৰৈ থাকিব নোৱাৰে বহুত দূৰৰ মানে এপাক হৈ গুচি আহিবলগীয়া হয় এইখিনি খুব এটা বেয়া লগা পৰিৱেশ আমাৰ কিবা দাবী থাকিব নেকি দাবী ক'লে সাধাৰণতে এইটোৱেই দাবী যে দলংখন অতি সোনকালে তেওঁলোকে পুনৰ মেৰামতি কৰোৱা যি আমাৰ কিবা আছে বিভাগীয় কৰ্তৃপক্ষবিলাক আছে আমাৰ এনেকুৱা ৰাস্তা চোৱা চিতা কৰা তেওঁলোক যাতে অতি সোনকালে তেওঁলোকে তেওঁলোকৰ আজি যিখন দলং সেইখন ঠিক কৰিবৰ কাৰণে উপদেশ তথা আমাৰ কামবিলাক পালন কৰি যাব পাৰে কিবা কৰি দিয়া হয় ধন্যবাদ এয়া আছিলে আচলতে সাধাৰণ লোকৰ মন্তব্য যিহেতু স্থানীয় লোকসকলে ইতিমধ্যে আপোনালোকক অৱগত কৰিছে কেনেদৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয় আৰু কেনেদৰে তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ঘৰৰ পৰা বাঘ কঢ়িয়াই আচলতে এই দলংখন তেখেতসকলে বাঁহৰ দলংখন তেখেতসকলে চলিব পৰাকৈ মেৰামতি কৰি আহিছে কিন্তু তাতোকৈ দুখৰ বিষয় যিহেতু BTCক ছুইজাৰলেণ্ডলৈ গঢ়াৰ যি সপোন দেখা BTR চৰকাৰখনে আচলতে কেনেধৰণৰ উন্নয়ন কৰিছে আপোনালোকে এই ছবি দেখিয়ে অনুমান কৰিব পাৰিছে আৰু মই আৰু এগৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ সমস্যা এইটোৱে আমাৰ এইটো বাৰিষা হ'লে আমাৰ দলঙৰ দিগি কোনো গৰু ছাগলী কোনো পাৰ কৰিব নোৱাৰে মানে আমাৰ এইটো গাঁৱতে তাৰমানে অলপ প্ৰব্লেম হৈ যায় আৰু ধান খেতি লগালেও মানে এইটো মানে বহুত কষ্ট কৰি পাৰ হ'ব লাগে আমাৰ মেইন কথা হ'ল কি আমাৰ এই দলংখন অলপ প্ৰব্লেম হৈ আছে এতিয়া আমি নিজে অলপ বনাই আছোঁ কাৰণে কেনেবাকৈ চলি আছোঁ নিজের ব্যক্তিগতে কিন্তু বাইক চাইক আহিব পাৰি না নাই বাইক চাই গাড়ী চাৰি আহিব পাৰি না নাই বাইক চাইকেও এতিয়া কোনো মানে আহিলেও কোনো গ্যাৰাণ্টি নাই তাৰমানে কোনো ৰিস্ক নাই তাৰমানে আগে পাছে কেতিয়াবা দুৰ্ঘটনা হৈছে ইয়াত দুৰ্ঘটনা হৈছে তাৰমানে এটা আগতে এটা বেটাৰী গাড়ী পৰি গৈছে তাৰপিছত যেনেকৈ নহওক মানুহটো বাচি গৈছে তাৰপিছত সেই হিচাপত আমি তাৰমানে নিজে তাৰমানে দলংখন তাৰমানে বাঁহৰ দলং আমাৰ গাঁৱত বদনাম হ'ব বুলি কেনে নিজে কষ্ট কৰি নিজে বাঁহ দি কেনে দলংখন বনাইছোঁ ইয়াৰে যি বিধায়ক বিশ্বজিৎ দৈমাৰী পাৰিষদ দিলীপ বড়ো চাব আহেনে নাই এই আহিছিলে বিশ্বজিৎ দৈমাৰী আহিছিলে আমাৰ লগত কথা পাতিছিলে ধুনীয়া কথা পাতি থৈ গৈছিলে কৈছিলে দলংখনৰ কথা কিন্তু তাৰ পিছৰ পৰা আকৌ আমাৰ এতিয়াও কোনো খোজখবৰ পোৱা নাই তাৰমানে এতিয়ালৈকে হোৱা নাই ন দিলীপ বড়োৱে কি কয় দিলীপ বড়োৱে কয় হ'ব কৈ থাকে এতিয়া হ'ব টেংতে 3-4 বছৰ আমাৰ গুচি গ'ল তাৰমানে এতিয়া সেনেকৈ আমি আৰু তাৰমানে নৰ্মেল মানুহ দুখীয়া মানুহ আৰু দলংখন হ'ব লাগে সেনেকুৱাই তাৰমানে আৰু একো কৰিব নোৱাৰোঁ সেনেকৈ চলি আছোঁ আৰু ধন্যবাদ তো এয়া আছিলে আচলতে সাধাৰণ জনতাৰ বা সাধাৰণ ৰাইজৰ তেখেতসকলৰ যি মন্তব্য ইতিমধ্যে আপোনালোকৰ